সেইদিনাখনে তাতে লাইটিঙটো বহুত ভাল লাগিছে অ'কে চ' আমি ইয়াতে বজাৰ কৰিব বজাৰ নহয় এই ভুলিছোঁ মই অলৰেডি Hello everyone, this is Salma and once again স্বাগতম to my YouTube channel. So আজিৰ vlogটো মাঘৰ বিহুৰ মানে ভোগালী বিহুৰ বজাৰৰ ওপৰত হ'ব মোৰ লাষ্ট vlogত মোৰ যোনজনী বা আছিলে বায়ে ক'লে যে আমি বজাৰত যাম তুমি যাবা নেকি তো মই ক'লো যে যাম বা চাওঁ বুলি ক'লো মই যাম চাগে সেইকাৰণে মই vlogটো শ্বুট কৰিছোঁ আৰু যদি নাযাওঁ তেনেহ'লে ইয়াতে শেষ যোৱা কথা আছে তাইৰ লগত তো যদি যাওঁ তেনেহ'লে মই vlogটো আগলৈকে নিম আপোনালোকে চাই থাকক তো মই ৰেডি হ'লোঁ এতিয়া আৰু এতিয়া মই যাম বাৰ কাষত সেইদিনাখন য'ত লগ কৰিছিলোঁ সিমানখিনিতে লগ কৰিম তাই ৰখি আছে মই এতিয়া যাম আৰু গৈ ক'ত যাম কি নাযাম গোটেইখিনি আপোনালোকে চাই থাকিব তেতিয়ালৈকে বাই বাই অ'কে চ' মই এতিয়া গৈ আছোঁ মই এইখিনি ৰাস্তাটো পাৰ হৈ তাইক লগ পাই যাম তেতিয়ালৈকে আপোনালোকে চাই থাকক আমি গুৱাহাটী কলেজৰ বাছ ষ্টেণ্ডটো পাৰ হৈ যোনটো বিশাল পায় সেইটো কাষত আহিছোঁ এতিয়া ইয়াতে বিশালত আমাৰ প্লেনিং নাছিল বাট ছাডেনলি আমি আহিম বুলি ক'লোঁ আৰু এতিয়া বিশাল পালোৱে আমি ইয়াতে অলপমান জিন্স চাই আছোঁ নলওঁ মই ইহঁতে ল'ব তিনিটা লৈ যোৱা চব চেঞ্জ আমি ইয়াতে অলপমান শ্বপিং কৰি আছোঁ শ্বপিং কৰাৰ পিছত ঘৰত যাম মোৰ মাত শুনাই নাপাব ইয়াতে যিমান মাতি আছে তো আমি এতিয়া অনুৰাধা গৈ আছোঁ অনুৰাধাত আমি বিহুৰ বজাৰ অলপ কিনিম আৰু আমি অকলে আহিছিলোঁ বা আৰু মই আহিছিলোঁ কিন্তু মাজতে এই আহি গ'ল আমাৰ লগত কাৰণ এই আমাক নোহোৱাকৈ থাকিবই নোৱাৰে তাই আমাক লাগিব যেনেকৈ নহওক তো আমি এতিয়া অনুৰাধাত যাম বিহুৰ বজাৰ কৰিব তাৰপাছত কি বজাৰ লওঁ কিমান দাম কি সেই গোটেইখিনি দেখাব পাৰিম আৰু তো আপোনালোকে চাই থাকক কি কৈছে আজি বজাৰ যাব গ'লে কাৰোবাৰ ইমান সোনকালে কাম হৈছে আমি এতিয়া ক'ত আহিছোঁ ৰেল লাইন মই যে কৈছিলোঁ ঘৰত যে মই এতিয়া বজাৰ কৰিব আহিম বিহুৰ তো এতিয়া ফাইনেলি আমি অনুৰাধাত আহিলোঁ আৰু এতিয়া আমি বজাৰ কৰিবৰ কাৰণে যাম এইখন হৈছে অনুৰাধা বজাৰ যিটো অনুৰাধা হলৰ ফ্ৰণ্টত আছে চবেই জানেই চাগে মই আৰু এনেই উস্তাদি মাৰি আছোঁ আমি বিহুৰ বজাৰ কৰিব গৈ আছোঁ ভিতৰত মই নকৰোঁ বাহঁতে কৰিব মই এনেও এতিয়া মই বিহুৰ বজাৰ কৰিব গৈছোঁ বাহঁতে কৰিব মই নকৰোঁ বাকী কি কিনিবা নাৰিকল বৰা চাউল চাওঁ কি পাওঁ এইটো চাওক এজন মানুহে সৰু এটা কুকুৰৰ পোৱালীক কাপোৰ পিন্ধাই আছে আৰু ইমান কিউট বেচেৰা ঠাণ্ডাৰ কাৰণে তাক কাপোৰ পিন্ধাই দি আছে ইমান ভাল আয়ো ইমান কিউটলি অঁ সি আকৌ পৰাও নাই হা আমাৰ নেক্সট চাব লাগিছিল ইমান মৰমৰ কাপোৰ পিন্ধাই দি আছে এইটো চাওক আপোনালোকে এনেকুৱা মানৱতা কাৰ আছে আজিকালি কিছুমানৰহে আছে 90% নাইয়ে 10% মানুহৰ আছে মৰম লাগিছে ন ইমান কিউট লাগিছে আয়ো বজাৰৰ এখন ছেকেণ্ড পাৰ্ট ফেঞ্চি বজাৰখন ডাঙৰ হয় কিন্তু অনুৰাধা বা কলনীখন অলপ সৰু হয় হায়াক বুলি ক'ব পাৰি আৰু ল' প্ৰাইজৰ নম্বৰ 1 এখন ছেকেণ্ড আপোনালোকে ইয়াতে আহি বজাৰ কৰিব পাৰে বাপৰে বাপ আৰু চব কি ডাঙৰ মেলা টাইপ লাগি আছে এইবিলাক ফাল্টু মানুহ মাজেৰে পাৰ হৈ যায় তো ইয়াতে আহি আপোনালোকে বজাৰ কৰিব পাৰে এইবিলাক বিস্কিট হ'লচেল প্ৰাইচত পাব ইয়াতে যদি আহে চানমাৰী পাৰ হয় নেক্সট ষ্টপেজ সুলভ মূল্যৰ দোকান অ'কে চ' আমি এতিয়া কলনীৰ চব্জি বজাৰৰ ফালে গৈ আছোঁ ন তাতে চব্জি কমত পায় আৰু চব কমত পায় খালে অনুৰাধাৰ ফালে মোৰ আজি বহুত লাজ লাগি আছে
ইয়াতে আপোনালোকে কমত চব্জি পাব চব্জি বহুত কমত পায় ইয়াতে ইয়াতছে বেছি কমত আগত অঁ ৱাও চা কালাৰটো চা না কি মজা লাগিছে ন ইস কালাৰ চা না ইয়াতে চব বস্তু হ'লচেলত পায় আপোনালোকে ইয়াতে আহি কিনিব পাৰে হ'লচেল মানে কি কমত পায় আৰু ন ইমান হ'লচেল নহয় ইয়াতকৈ আগত আৰু বেছি কমতকৈ পায় আপোনালোকৰ বেছি কমত কি কয় বস্তুবোৰ পোৱা যায় আৰু ইয়াত লোকেল বস্তু পোৱা যায় ডেইলি বজাৰ হিচাপে আপোনাৰ বেলেগ বেলেগ জেগাৰ পৰা গাঁৱৰ পৰা মানুহবিলাকে আহি ইয়াতে বহে সেইটো চাইডে আপোনাৰ যোনটো আপোনাৰ ইয়াতে থাকে সিহঁতে আপোনাৰ বজাৰ বহে বাট ইয়াতে সেইটো ভিতৰৰ চাইডত আপোনাৰ নিজৰ গাঁও এৰিয়াৰ পৰা বস্তুবোৰ লৈ লৈ আহি কিনে ইয়াতে চেল কৰে চেল কৰি কিনে ডাইৰেক্ট সিহঁতে সেইদিনাখনে গুচি যায় সেইকাৰণে যিমান পাৰে কম দামত ইয়াতে ইমান বেছি মানুহ হৈছে যে মই মুখেৰে ক'ব পৰা নাই কথাবিলাক আপোনালোকক মই সেইকাৰণে বেক কেমেৰা দি ভিডিঅ' বনাইছোঁ মই ঘৰত কৈ আহিছিলোঁ যে মই ইয়াতে ধুনীয়াকৈ দাম চাম কৈ দিম বা যিকোনো বস্তু কিনিলে প্ৰাইচটো কৈ দিম মানে কৈছিলোঁ কিন্তু ইয়াতে আহি মানে ইমান বেছি মানুহ হৈছে তই আনা ইয়াতেও কৈ দিওঁচোন ইয়াতে মানে ইমান বেছি মানুহ হৈছে সেইকাৰণে মানে মই গোটেইখিনি প্ৰাইচ ক'ব নোৱাৰিলোঁ তাৰ কাৰণে চৰি কাৰণ মই ঘৰত কৈছিলোঁ যে মই ইয়াতে আহি যি কিনিম সেইটো নোৱাৰিলোঁ কিন্তু ইয়াতে বহুত বেছি মানুহ আপোনালোকে চাই লওক গোটেই মানে বিহুৰ দেখাই নাপায় আন্ধাৰ হৈছে বিহুৰ বজাৰ কৰি আছে চবফালে তো সেইটো কাৰণে মানে মই ভালকৈ ক'ব নোৱাৰিলোঁ ভাগৰো লাগিছে আৰু বিশালতো আজি সময়তে মানুহ আছিল বহুত তো সেইকাৰণে ভালকৈ আজি ক'ব নোৱাৰিলোঁ আৰু নেক্সট টাইম ভাল ভিডিঅ' দিম এতিয়া অলপমান মানে আজি প্ৰব্লেম হৈ গ'ল চ' জাষ্ট মই ঘৰ আহি পালোঁ আৰু ঘৰ আহি পাই মই ভাবি আছিলোঁ যে আজি ব্লগটো ভাল হোৱা নাই কাৰণ মই বহুত অকৱাৰ্ড ফিল কৰি আছিলোঁ আৰু মানুহবিলাকে ইমান বেয়াকৈ চাই আছিলে তো মোৰ বহুত লাজ লাগিছিলে কাৰণ মই অলৰেডি ফাৰ্ষ্ট ভিডিঅ'টো মই অলপ কনফিডেণ্ট আছিল মানে কি ফাৰ্ষ্ট ভিডিঅ'জন লগাই নাছিলে ফাৰ্ষ্ট ব্লগজন বাট আজি মোৰ কিবা অকৱাৰ্ড ফিল হৈছিলে বাট এনিৱেইজ মই ট্ৰাই কৰিছোঁ 100% নহ'লেও 80% দিব ট্ৰাই কৰিছোঁ তো যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগ পাম এটা নতুন ভিডিঅ'ত যদি মই পাৰোঁ ট্ৰাই কৰিম ব্লগ বনাব নেক্সট টাইম তো তেতিয়ালৈকে ভালকৈ থাকক সকলোৱে বাই বাই